हेलो फ्रेंड्स কি খবৰ ভালে আছে নিশ্চয় আপোনালোক সকলোকে প্ৰথমে মই মোৰ চেনেল হেলথ এণ্ড বিউটি বাই জোনাকলৈ স্বাগতম জনাইছোঁ আজি মই জ্যোতিকা জোনাকে আপোনালোকলৈ অন্য এটা ফেস মাস্কৰ ভিডিও লৈ আহিছোঁ আৰু হেতু হৈছে আপোনাৰ যে স্কিন লুজ হয় আমাৰ হে স্কিন লুজৰ যোনটো টাইট কৰিবৰ কাৰণে এটা এগ হোৱাইটৰ ফেস মাস্ক মই আপোনালোকলৈ লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে এই ফেস মাস্কটো বহুত ভাল পাব আহক পলম নকৰি আমি এই ফেস মাস্কটো তৈয়াৰ কৰোঁ এই মাস্কৰ কাৰণে এটা কণী লৈছোঁ আৰু কণীটো এনেদৰে ভাঙি লৈ তাৰ আমি বগা অংশহে ব্যৱহাৰ কৰিম বগা অংশৰে আমি 2-3 চামুচ এটা বাটিত লৈ লম 2-3 চামুচ ললেই হ'ব ইয়াৰ পিছত আমাক লাগিব মৌজুল আৰু মৌজুল আমি আধা চামুচ লৈ লম আৰু খুব ভালদৰে প্ৰথমে এই দুটা মিক্স কৰি লম এতিয়া লাগিব আমাক কেইটোপালমান নেমুৰ ৰস এয়া কেইটোপালমান আমি নেমুৰ ৰস মিক্স কৰি লৈছোঁ আৰু এই তিনিওটাই আমি খুব ভালদৰে মিক্স কৰিব লাগিব যাতে তিনিওটাৰে গুণাগুণখিনি মিক্স হৈ যায় আৰু এয়া আমাৰ ফেস মাস্ক ৰেডি কণীত যথেষ্ট পৰিমাণৰ প্ৰটিন পোৱা যায় আৰু কণীৰ বগা অংশৰ স্কিন টাইট কৰাৰ গুণাগুণ আছে লগতে এগ হোৱাইটে আমাৰ মুখৰ স্কিনৰ অতিৰিক্ত অইলখিনিও এবজৰ্ব কৰি লয় এন্টি এজিং ট্ৰিটমেন্টৰ বাবেও এগ হোৱাইট ব্যৱহাৰ কৰা হয় মৌজুলৰ গুণাগুণটো কৈ শেষ কৰিব নোৱাৰি আপোনালোক সকলোৱে জানেই মৌজুলে ৰিংকলছ ফৰ্ম হোৱাত বাধা দিয়ে আৰু ই ময়শ্চাৰাইজাৰ হিচাপেও কাম কৰে নেমু টেঙাৰ এন্টিসেপ্টিক কোৱালিটিজ থকাৰ লগতে ইয়াৰ এন্টিঅক্সিডেন্ট ভিটামিন সিও থাকে আৰু ই আমাৰ স্কিনখন টোন্ড মানে টাইট কৰি ৰাখে লগতে বেক্টেৰিয়াৰ পৰাও নেমু টেঙাই আমাৰ স্কিনখন যথেষ্ট পৰিমাণে বচাই ৰাখে মাছটো লগোৱাৰ পিছত এনেদৰে কিছু সময় মাসাজ কৰিব 20 মিনিট হৈ গৈছে এতিয়া মই নৰমেল পানীৰে মুখখন ধুই আহিম এই ফেস মাস্কটো আপুনি সপ্তাহত 3 বাৰকৈ ইউজ কৰিব তেন্তে আপুনি খুব সোনকালে ইয়াৰ ৰিজাল্ট পাব আশা কৰোঁ আজিৰ ভিডিওটি আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু যদি আপোনালোকে সহায় লাভ কৰিছে তেনেহলে প্লিজ কমেন্ট কৰি জনাব আৰু মোৰ ভিডিওটো প্লিজ লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্লিজ ক্লিক কৰি দিব আৰু নতুন ভিডিওৰ সৈতে পুনৰ আপোনালোকৰ সৈতে মুখামুখি হ'ম আজিলৈ ইমানেই বাই